নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই ছাত্ৰ-ছাত্ৰীসকলক ছন্দৰ বিষয়ে কৈছিলোঁ। পয়াৰ ছন্দ কাক কয় আৰু তাৰ উদাহৰণ দাঙি ধৰিছিলোঁ। আজি মই পুনৰ তোমালোকক পয়াৰ ছন্দৰ বিষয়ে ক'ম। পয়াৰ বা পদ ছন্দ হৈছে এটা মিত্ৰাক্ষৰ ছন্দ, কিয়নো এই ছন্দত প্ৰথম পংক্তিৰ শেষৰ অক্ষৰৰ সৈতে দ্বিতীয় পংক্তিৰ শেষৰ অক্ষৰৰ ধ্বনিগত মিল থাকে। তাৰোপৰি এই ছন্দসজ্জাত এটা স্তৱকত দুটা চৰণ থাকে আৰু প্ৰতিটো চৰণত দুটাকৈ পৰ্ব থাকে। প্ৰথম চৰণৰ প্ৰথম পৰ্বত ৮টা অক্ষৰ বা ৮টা মাত্ৰা থাকে আৰু দ্বিতীয় পৰ্বত ৬ মাত্ৰা বা ৬টা অক্ষৰ থাকে। ঠিক তেনেকৈ দ্বিতীয় চৰণৰো প্ৰথম পৰ্বত ৮ মাত্ৰা আৰু দ্বিতীয় পৰ্বত ৬ মাত্ৰা বা ৬টা অক্ষৰ থাকে। সেই অনুসাৰে প্ৰতিটো চৰণত ৮+৬ অৰ্থাৎ ১৪টাকৈ, মুঠতে দুটা চৰণত ২৮ মাত্ৰা বা ২৮টা অক্ষৰ থাকে। এনেধৰণৰ ছন্দসজ্জাই হৈছে পয়াৰ বা পদ ছন্দ। ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক উদাহৰণ হিচাপে দিছিলোঁ। প্ৰথমে প্ৰণামো ব্ৰহ্মৰ ৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। এইবাৰ মই পয়াৰ ছন্দৰ আন এটা উদাহৰণ আগবঢ়াইছোঁ। কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। ইয়াৰ প্ৰথম চৰণৰ প্ৰথম পৰ্ব কৃষ্ণৰূপে দৈৱকীত এইখিনিলৈকে ৮ মাত্ৰা বা ৮টা অক্ষৰ আছে আৰু দ্বিতীয় পৰ্ব ভৈলা অৱতাৰত ৬ মাত্ৰা বা ৬টা অক্ষৰ আছে। ঠিক তেনেকৈ দ্বিতীয় চৰণৰ প্ৰথম পৰ্ব শংখ চক্ৰ গদা পদ্ম এই অংশটোত ৮ মাত্ৰা বা ৮টা অক্ষৰ আছে আৰু দ্বিতীয় অংশ বা দ্বিতীয় পৰ্বটোত কৰত তোমাৰ এই অংশটোত ৬টা অক্ষৰ বা ৬টা মাত্ৰা আছে। গতিকে প্ৰতিটো চৰণত ৮+৬ অৰ্থাৎ ১৪ মাত্ৰাকৈ, দুটা চৰণত মুঠতে ২৮ মাত্ৰা পালোঁ। এয়াই হৈছে পয়াৰ বা পদ ছন্দৰ উদাহৰণ। তোমালোকে পৰীক্ষাত যিকোনো এটা উদাহৰণ দিলেই হ'ব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।